তেখেতে এই হাগ্ৰামাৰ যোনটো পোষা দল তাত থাকবা নোৱাৰে। আজি খাম্পা বৰগয়াৰী ডাঙৰীয়া তেখেতৰ সতীৰ্থ ডিপুটি চিফ ডাঙৰীয়াই আজি এতিয়া UPPL জইন কৰিবলৈ গৈ আছে। আজি सानथिबियाव जोंहा बेयाव 17टा ग्रुप दङ। बे 17टा ग्रुपआव जोंहा बेबायदिनो गोबां समाव जोंनो मिटिं जानो थाखाय बेबायदिनो जोंहा सियार नांगौ जायो। सियार गैया बेबायदिनो गोदाव सोराव बेजों लोगोसे जोंहा जायगानि मोनसे थिक नांगौ बे बुस्थुआबो जोंनि थाखाय गैया आरो। ओमफ्राय जोङो बेबायदिनो मिटिं जानो थाङोब्ला जोंना बेबायदिनो बहायबा दंफां सायाव जोङो जानो गोनां जायो। बहायबा जोङो सोरनिबा बेबायदिनो मानो न'फ्राव जोङो जानो गोनां जायो आरो बेबायदिनो स्कुल सायाफ्राव नङाब्ला अंगनाबादि सायाफ्राव बेबायदिनो जों आइजो माहारिया फिसा गोरलै गोरलाम लानानै बेबायदि गोदाव सोराव जायो आरो फिसा। बेनिखायनो जोङो सारनियाव मोनसे खावलायदों अननानै बेखौ थिग खालामनानै होयोब्ला जोङो मोजां मोनगौ आरो। সকলোকে মৰম যাচিছো মুছলপুৰ সমষ্টিৰ MCLA আৰু BTRৰ EM হৈ পেলাই কোটি কোটি প্ৰণাম নমস্কাৰ। আজি আমি ইয়াত উপস্থিত হোৱা উদ্দেশ্যটোৱে হ'ল 13 তাৰিখত আমি সকলোৱে ভোট দিব যাব আৰু ভোটটো এইবাৰ চব ট্ৰেক্টৰত মাৰিব লাগে। মাৰিব না নামাৰে? মাৰিব না? মাৰিলে এবাৰ হাত চাপৰি মাৰি দিয়ক। ময়ো তেতিয়াহে জয় উঠিব। যিবিলাক খুজিছে মোৰ পৰা সেইবিলাক আধা হ'লেও দি যাব পৰাকে মই শক্তিটো আনি আছো। মনবিলাক যদি দুৰ্বল হৈ গ'লে ময়ো চেষ্টা কৰি যাম কিন্তু হয় না? তো 13 তাৰিখত এইকাৰণে আমি নিৰ্মল ব্ৰহ্ম ডাঙৰীয়াক ভোট দিব লাগে, কাৰণ তেখেতে নিচিমাবাসীৰ ৰাইজ। আৰু সেই ব্যক্তিজন যদি অন্য ঠাইৰ হ'লে হয়, আমাৰ নিচিমাত যিমান উন্নতি হ'লে হয় তাৰ চাই 5% হ'লেও অলপ কম হ'লে হয়। কাৰণ বিগত চন্দন ব্ৰহ্ম ডাঙৰীয়াক লৈ পেলাই মতীন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়াক লৈ পেলাই চিডলিত কেতিয়াও আমাৰ নিচিমা সমষ্টিৰ পৰা MLA হোৱা নাছিল। হৈছিল নেকি? নাই হোৱা। আৰু নিৰ্মল ব্ৰহ্ম ডাঙৰীয়াই তেওঁ আগতে পিছি দিয়া থাকোঁতে বহু মানুহৰ কথা কৈ গৈছিল যে মই জিকিলে উমুক কৰিম, মই জিকিলে ৰাস্তা বনাই দিম, মই জিকিলে মন্দিৰ বনাই দিম, মই জিকিলে কুঁৱা বনাই দিম। বিভিন্ন গাঁৱত বহু ধৰণৰ কথা তেখেতে কৈছিল, কিন্তু হাৰি গ'ল। এই যোৱা নিৰ্বাচনত তেখেতে হাৰি গ'ল। আৰু যেতিয়া তেখেতে পিছি দিয়াৰত জিকিছিল তেতিয়া তেখেতে চৰকাৰৰ লগত নাথাকিলে। কাৰণ সেই সময়ত আমাৰ এতিয়াৰ কি BPFৰ মুৰব্বী তেখেতৰ নামটো কি আছিল? নহয়, BPFৰ মুৰব্বীৰ নামটো কি আছিল? নামটো মনত আছে নাই? নহয়, এইটো লান্থা মহৰাৰী, লান্থা মহিলাৰী। মালপানী খালে আৰু কেনেকৈ কথা পাতিব? কিমান মানুহক অৰুণোদয় দিব লাগিব, কিমান মানুহক হয়নে ঘৰ দিব লাগিব। এই অঞ্চলবিলাকত কাৰোৱে ঘৰ নাই। মই বহুত চাইছোঁ, কিমান দুখ লগাৰ কথা। নাঙল ভাঙা PMৰ ঘৰ একদম কম। আমাৰ ফালে ঘৰে 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 চবৰে ঘৰ হৈ গ'ল। কিন্তু নাঙল ভাঙা এনেকুৱা এটা প্ৰাইমাৰী হৈ গ'ল, ইমান মানে মানুহক এনেকৈ কৰি থৈছে যে ইয়াতে মানে জোনটোহে বাস কৰে। কোনে কৰিছে এইটো কাম? সেইটো কাম কৰিছে হাগ্ৰামা মহিলা ডাঙৰীয়াই। আজি চাব বাজাৰে বাজাৰে ঘূৰি ফুৰিব লগা হৈছে। কিয়? এই আপোনালোকৰ দৰে এনেকৈ কৰি বহি পেলাই তেখেতসকলক কোনো মাতা নাই। ইমান লাজ লগা কথা। 17 বছৰ চৰকাৰ কৰিল, আজি পীৰা পাৰি দিয়া মানুহ হাত কোনোৱে নাই গাঁৱত। ইয়াত চাই নিলজ্জা পাৰ্টি আৰু কিবা আছে নেকি? কিবা থাকিব? বেয়া কাম কৰিছিল, বেয়া ৰাইজে চিনি পাইছে, আজি এইকাৰণে তেখেতসকলক খেদি দিলে। এতিয়া আৰু জীৱনতো আৰু BPF দল নাথাকে, দলটো সলনি কৰিব লাগিব, দলটো নতুন দল থব লাগিব, নতুন মানুহ ভৰ্তি কৰিব লাগিব। সেইটো কৰোঁতে কৰোঁতে কমেও 25 বছৰ পিছতহে তেওঁলোকে আৰু যদি কিবা কাৰণ আহে আহিব। তা আমি এই সময়ত অৰুণোদয়ৰ কাৰণে ভোট দিব লাগিব। আমি এই সময়ত নতুন যোনটো ঘৰ আহিছে 2.5 লাখ টকীয়া, তাৰ কাৰণে ভোট দিব লাগে। আমাৰ চাউল যাতে মাহে মাহে 5 কিলোকে যোনটো পাওঁ আমি, আমাৰ চৰকাৰে মাহে মাহে 5 কিলোকে চাউল পাইছে নে নাই? আপোনালোকে পাইছে নে নাই? আমাৰ BPFৰ সময়তো দিয়া নাছিল। BPFৰ সময়তো 5 কিলোকে চাউল প্ৰত্যেক মানুহক দিয়া নাছিল, আমি দিছোঁ। আৰু তেখেতসকলে কয় প্ৰমোদ বড়োৱে ধ্বংস কৰিল। প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ UPPL চৰকাৰ, গৰিবৰ চৰকাৰ।
UPPL চৰকাৰ, সম উন্নয়নৰ চৰকাৰ, সকলো জাতি গোষ্ঠীৰ চৰকাৰ, সকলো জাতিৰে এক হৈ পেলাই চলাই লৈ যোৱা এখন নাও প্ৰমোদ বড়োৰ চৰকাৰ। আপোনালোকে চাওক, আজি চাউল ফ্ৰী দিছে, আজি অৰুণোদয় দি আছে। এইবাৰতো আপোনালোকৰ গাঁৱত মই গম পাইছোঁ, বহুত কম পাইছে। এইবাৰ আপোনালোকে এখনো ঘৰৰ হয়তো বাদ নাথাকিব। এই আদিবাসী বস্তিটো, এই নেপালী বস্তিটো, কিয় 15,000 মানুহক অৰুণোদয় দিছে এইবাৰ। 15,000। 13 তাৰিখৰ নিৰ্বাচন হ'ব, 16 তাৰিখৰ পৰা ফৰ্ম বিতৰণ শুরু। আমার কোনে ফর্ম দিব? আমার মেম্বার আছে, আমার চেয়ারম্যান আছে, তেখেতসকলে বিলাব। এতিয়া তেখেতসকলে জানে কাক দিব লাগে, কাক দিব নালাগে। আৰু আমি BPF মানুহ কিয় দিম হে? BPF মানুহ কিয় দিম? আমিও BPF মানুহটো অৰুণোদয় নিদিওঁ, আৰু গম পালেতো আমি চাউলো কাটি দিম। যদি গম পাওঁ নহয়, আমি 5 কিলো চাউলো BPF আমি কাটি দিম। আজি আপোনালোকক আগ্ৰহ কৰি দিছোঁ, কাটি দিম আমি। কাৰণ চৰকাৰ আমাৰ, আপোনালোকে কিয় এনেকে ভাত পাই থাকিব হে? আৰু আপোনালোকৰ লিডাৰবিলাকে কৈছে একো দিয়া নাই, 5 লাখ টকাকে এতিয়া কি দিছোঁ আমি? আপোনালোকক 5 লাখ টকা কি দিছোঁ ৰেচন কাৰ্ডৰ লগত? আয়ুষ্মান ভাৰত। আপোনাৰ যদি কেতিয়াবা পেট ফালবা লাগে, হা, কেতিয়াবা যদি বুকুটো ফালবা লাগে, কিডনি এটা ওলাই টেবুলত থব লাগে, আকৌ লৈ লগাব লাগে, চকু এটা যদি ওলাই আৰু লগাব লাগে, কোনে চাব? কোনে চাব? প্ৰমোদ বড়ো ডাঙৰীয়াই চাব। এই ব্যৱস্থাবিলাক আগত আছিল জানো? আগত কি আছিল? BPFৰ সময়ত এই ধৰণৰ একেলগে বহা পৰিৱেশে নাছিল, আছিল জানো? ৰাতি যদি এনেকে বহে, ৰাতি ডাঙৰ ডাঙৰ টাঙৰ লৈ পেলাই যায়, ধুমকি দিয়ে, ঘৰ ভাঙি দিব, ৰাস্তা দি গেলে বন্দুক দি খাব, হয় না নহয়? আমাৰ ল'ৰা ছোৱালীবিলাকক, আমাৰ দাদাসকলক মানে এটা গুৰু ভঁৰালত থৈ যোৱাৰ নিচিনা তেখেতসকলে 17 বছৰ শাসন কৰে। নাঙা ভাঙা ৰাস্তা চাওক, এই নদীটো আজিলৈকে বনাই নিদিলে। 17 বছৰ কি কম সময় পাইছিল নেকি? এটা ছোৱালী, এটা বাচ্চা জন্ম দিয়াৰ পিছত গাভৰু ছোৱালী হৈ যায়, ডেকা ল'ৰা হৈ যায় 17 বছৰ। কম সময় নেকি? আমি কি জানিব 17 বছৰ জীয়াই নাথাকিব পাৰোঁ, হয় না নহয়? তেখেতে কিন্তু এই সুবিধাটো পাইছিল, তথাপিও নাঙল ভাঙাৰ দলংটো নকৰিলে। কিন্তু আমাৰ চৰকাৰ এতিয়া কি ক'লে? মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ কি ক'লে? যে এই বছৰতে নাঙল ভাঙাৰ খুঁটি পুতিব, কাম আৰম্ভ কৰি দিব। কিমান এটা আমাৰ সহজ হ'ব দুনিয়া, কেনেকুৱা এটা নাঙল ভাঙাৰ লগত ছিঙি আছে, নাঙল ভাঙাক এতিয়া আমাৰ দুনিয়া যি মানে স্পীডত দৌৰি আছে, সেই স্পীডৰ লগত নাঙল ভাঙা মানুহক এতিয়া এড কৰিব লাগিব। এইকাৰণে মই ৰাইজ কৈছোঁ যে নিজৰ যোনটো মূল্যৱান ভোট, এই ভোটটো ভুলত খঙত নিদিব। নিজে সজাগ হৈ, নিজে জানি পেলাই সত্যটো কি ইয়াক মানে চিন্তা কৰি পেলাই ভোটটো দিব লাগে। আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ অনাৰ লগে লগে চিৰাঙৰ ল'ৰা ছোৱালীৰ যোনটো শিক্ষা লোৱা যোনটো ব্যৱস্থা কিমান ওপৰত গুচি গ'ল জানে নেকি আপোনালোকে? অসমৰ ভিতৰত চিৰাং ডিষ্ট্ৰিক্ট এইবাৰ মেট্ৰিকত ফাৰ্ষ্ট হৈ গ'ল। ভাবি লওক আপোনালোকে, যুগে ভাৰত স্বাধীন হোৱাৰ পিছত চিৰাঙে লাষ্টত আছিল, উল্টা ফালেহে ফাৰ্ষ্ট। বুজা নাই আপোনালোকে? 26টা আছে না আমাৰ অসমত ডিষ্ট্ৰিক্ট, সেই সময়ত 26টাৰ ভিতৰত চিৰাং ডিষ্ট্ৰিক্ট 26 নম্বৰত থাকে। আজি কি হৈ গ'ল? প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ হোৱাৰ লগে লগে মেট্ৰিকত 1 নম্বৰ। কিয় হ'ল? এইটো হ'ল শিক্ষা ব্যৱস্থাটো নতুন কৰাৰ কাৰণে, আমাৰ ল'ৰা ছোৱালীবিলাকক পঢ়িবলৈ শান্তি পৰিৱেশ কৰি দিয়াৰ কাৰণে। আৰু এইটো কোনে কৰিছে? এইটো আপোনালোকে কৰিছে। আপোনালোকে শান্তি ধৰি ৰাখিছে। BTR চুক্তি হৈছে, NDAP 3টা গোট, আৰু আমাৰ যি অল বড়ো ষ্টুডেণ্ট ইউনিয়ন, তেখেতসকলৰ যেতিয়া চুক্তি হ'ল, শান্তিৰ চুক্তি হ'ল, সিদিনাৰ পৰাই BTR আজিলৈকে এটা ছাগলীও মৰা নাই, এটা মুৰ্গীও মৰা নাই। মৰিছে নেকি? আপোনালোকক দাদাসকলে একো নকৰিব। এটা পাৰও মৰা নাই অশান্তিৰ নামত। এনেতো আমি খাইছোঁ বাৰু, মাৰি হয় নে নহয়? ছাগলীটো মাৰি খাওঁৱে, সেইটো কোৱা নাই। অশান্তিৰ নামত আজিলৈকে মৰা নাই। সেইকাৰণে আমাক এনেকুৱা চৰকাৰ লাগিব। আপোনালোকৰ
ল'ৰা ছোৱালীবিলাকক আপোনালোকে ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব না নাই? কৰাৰ ইচ্ছা আছে না নাই দাদাসকল? এই সময়ত আহিছে, ইটোৱে সময় যে আমাৰ ল'ৰা ছোৱালীবিলাকক টকা নহ'লেও ডিচি বনাব পাৰে। কোনে বনাইছে? প্ৰমোদ বড়ো ডাঙৰীয়াই বনাইছে। কোনে বনাইছে? UPPL চৰকাৰে বনাই আছে। এইকাৰণে ডাঙৰীয়াসকল, এই ইয়াতে কণ ল'ৰাসকল আছে, ছোৱালীসকল আছে, তেখেতসকলৰ ভৱিষ্যত UPPL দলে তেখেতসকলক ডাক্তৰ, ইঞ্জিনিয়াৰ, ACS অফিচাৰ, IAS অফিচাৰ বনোৱা সকলৰ দায়িত্বটো আমি লৈছোঁ। মানে আপোনালোকে লৈছে, আপোনালোকে সকলোৱে UPPL। আপোনাৰ ল'ৰা পৰা নাই, আপোনাৰ বাইদেউৰ ছোৱালীটো পাৰিছে। বাইদেউৰ ছোৱালীটো পৰা নাই, আমাৰ বাইদেউৰ ছোৱালীটো দিল্লীত পঢ়ি আছে। IAS ফ্ৰী, এইবিলাক চব ফ্ৰী। এইকাৰণে এইবাৰ আমাৰ গৰীবৰ ল'ৰা ছোৱালী 40টা ACS আমি প্ৰেক্টিচ কৰাইছিলোঁ, তেখেতসকলক ট্ৰেইনিং দিছিলোঁ। 40 জনৰ ভিতৰত 39 জন এতিয়া DC ACS অফিচাৰ হৈ গ'ল। সকলোৱে চিন্তা কৰক, সিটোক কয় পৰিৱৰ্তন সোধে মানুহে, কয় BPFৰ মানুহসকলে যে পৰিৱৰ্তন কি কৰিছে? এইটো পৰিৱৰ্তন UPPL চৰকাৰ, আমাৰ চৰকাৰ, আপোনাৰ চৰকাৰ, গৰীবৰ চৰকাৰ, সকলো জাতিৰ চৰকাৰ, মুছলমানৰ চৰকাৰ, ৰাজবংশীৰ চৰকাৰ, আদিবাসীৰ চৰকাৰ, বড়োৰ চৰকাৰ বা অসমীয়াৰ চৰকাৰ, ৰাভাৰ চৰকাৰ, ৰাজবংশীৰ চৰকাৰ, আমাৰ UPPL চৰকাৰ, সকলো জাতিৰ চৰকাৰ, সকলো জাতিৰ দল, আমাৰ নামটোৱে হ'ল UPPL দল। তো মই সকলোকে বুজি পাইছোঁ। আপোনালোকে অতি মৰমৰ আমাৰে মানুহ। এতিয়া আমাৰ ইয়াতে গাঁৱৰ সৰু সমস্যা আছে। ৰাস্তাৰ আমাৰ অৱস্থা খুব কাহিল, বৰ বেয়া। আৰু বেয়াটো খালি আপোনালোকৰ এই আদিবাসী বস্তি নহয়, সমগ্ৰ নিসীমা সমষ্টিয়ে বেয়া। কিয় বেয়া হ'ল? UPPL যদি চৰকাৰ চলি আছে, তথাপিও কোন আছে? MCLA, BPFৰ, হয় না? আজিকালি BPF হ'ল পচা দল, পচিছে। দলটোৰ একো নাই। চন্দন ব্ৰহ্ম নাই, থাকবা নোৱাৰে। চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ মনটো বিৰাট ভাল, বহুত ভাল। তেখেতে শিক্ষা লোৱা মানুহ, তেখেতে সৰু সময়ৰ পৰাই নিজৰ জাতিৰ কাৰণে, আমাৰ সমাজৰ কাৰণে কাম কৰি তেখেতে বহুখিনি মানুহ সহায় কৰি আহি আছে। তেখেতে এই হাগ্ৰামাৰ যোনটো পচা দল, তাত থাকবা নোৱাৰে। আজি খাম্পা বৰগয়াৰী ডাঙৰীয়া, তেখেতৰ সতীৰ্থ ডিপুটি চিফ ডাঙৰীয়াই আজি এতিয়া UPPL জইন কৰিবলৈ গৈ আছে। আজি তেখেতক এৰিলে, তেখেতে ভৰিত ধৰি আছে খাম্পা বৰগয়াৰীক, দাদা আপুনি আৰু মোৰ লগত আহক, যেতিয়ালৈ হাগ্ৰামা মহিলা ডাঙৰীয়া BPF দলৰ সভাপতি হ'ব, চাব আপোনালোকে। আমি কৈ গৈছোঁ 3 মাহৰ ভিতৰত BPFত খালি হাগ্ৰামা মহিলাৰে হৈ থাকিব। আপোনালোকে দেখা পাইছে নেকি ৰবিৰাম নাৰ্জাৰী আহা? ইয়াত শুনিছে আপোনালোকে ৰবিৰাম নাৰ্জাৰীক ইয়াতে চিডলি সমষ্টিত আহা নাই? খাম্পা বৰগয়াৰী আহা নাই? এনেকুৱা ডাঙৰ লিডাৰ বহুত আছে, যাৰ মনটো ভাল, হৃদয়টো ভাল, কমলীয়া মন লৈ পেলাই সমাজৰ মৰম কৰে, তেওঁসকল ইয়াত আহা নাই। ইয়াতে আহিছে এই কাষ্টম বসুমতাৰী, ই পোষা, সি মানুহটোৱে পুচি গেল, মানুহটোৱে পোষা। আমাৰ বাইদেউসকলে কিন্তু ওচৰত নাযাব, পোষা মানুহৰ ওচৰত নাযাব, বেমাৰ লাগি যাব, ক'ৰবাত বিয়পি যাব, খুচুৰা বেমাৰ আছে। ঠিক তেনেকুৱাই এজন আৰু আছে, কোনোবা এটা ঠিকাদাৰ এছ'চিয়েশ্যনৰ বোলে কোনোবা কি লিডাৰ, তেখেতৰ তেনেকুৱাই, তেখেতৰ লগত থাকি তেখেতৰ কিন্তু পোষা বেমাৰটো লাগি গ'ল। গতিকে আমাৰ গাঁৱত আহিবা নিদিব, তেওঁলোকৰ পোষা মানুহ আহিলে আমাৰ কিন্তু গাঁৱত বেমাৰটো সঁচাৰ কাৰণে হৈ থাকে। মই অতি শ্ৰদ্ধাৰ ৰাইজক মই অনুৰোধ কৰিছোঁ, 13 তাৰিখত যেন আপোনালোকে সকলোৱে ট্ৰেক্টৰৰ ছবিত ভোট দি, মই যিখিনি কথা ক'লোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীটো ভাল স্কুলত পঢ়াব লাগিব, ভাল শিক্ষা দিব লাগিব, ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব, ৰাস্তা ঘাট হ'ব লাগিব, এই আটাইবিলাক যাতে হৈ যায়। আৰু গাঁৱৰ যি এটা সমস্যা আছে, এই সমস্যাটো